ককাইটি অ' ককাইটি ঘৰত আছেনে? হেমন্ত নেকি? ককাইটি বহুত দিনৰ মূৰত আহিলি কিবা কামত? হয় ককাইটি কাম এটা আছিল। আছো না বচোন। মানে আপোনালোকৰ মাধৱে মাটি এডোখৰ বন্ধকত দিয়া কথা কৈছিল। সেয়ে দেউতাই কথাটো সুধিব পঠিয়ালে। কি? মইতো মাটি বন্ধকত দিয়া কথা ভবাই নাই। চালা সি আহক, তাৰ পিছা আজি মই গধূলি কৰি আছো। তাই বোপাই তামোল এখন খাবলৈ নগ'ল। নাই ককাইটি, মই তামোল নাখাওঁ। নোখোৱাটো ভাল কথা। আমাৰ ল'ৰা সেইটোৱে, চিখনে কি সেইসোপা নেখালে থাকিবই নোৱাৰে। থৈ যা বোপাই। হ'ব দিয়ক। আহিলি? মাধৱৰ বাপেকক কথাটো কলি নে? ক'লো ক'ৰ মাটি বিকাৰ কথা? বাপেকে সেই জামুৰ খাইহে উঠিছে, একো গমকিয়ে নাপায়। কথা নহ'লে এনেকুৱাই আছিল। বদমাছ ল'ৰা দেই সি। ভাল মই কথাটো সুধিব পঠালো। বাপেকৰ অনুমতি নোলোৱাকৈ মাটি বিক্ৰী কৰিব বিচাৰে। গাঁৱত কি দিনকাল আহিল দেই। কালিহে ৰণৰ মাক আহিছিল, বোলে ৫,০০০ টকা এটা লাগে লগৰ ল'ৰাৰ লগত বোলে বিজনেছ কৰিবলৈ। ভাল কাম কৰিছে দেই। গ'ল নহ'লে তাৰ পইচা। হাঁহিলি যে? সিও যোৱাৰ কথাতে কৈ আছে, আহোঁতে সেই মোৰ লগত কাজিয়াই হৈছে। হেৰ' কি হৈছে গাঁওখনত?
এনেকৈ অথলে কিয় গৈছে? নাই নাই নাই, এই গাঁওখনৰ কাৰণে কিবা এটা কৰিব লাগিব। আজিকালি ল'ৰাই আপোনাৰ কথা শুনিব জানো? কৈ দিব আপোনাৰ পইচা খাইছোঁ নেকি। নহ'লেতো আইনৰ সহায় ল'ব লাগিব। এনেকৈতো অথলে যাব দিব নোৱাৰি। বোপায়ো, তই যে সেইবোৰত নাই, মই তাতেই সুখী। চাকৰি নকৰিলেও বিজনেছ কৰিয়ে চলিবি, তাতেই টকা আছে জান। মানুহৰ মনৰ সুখটোৱে আচল, ধন কৰ্ম কৰিলেই পায়। নাই নাই দেউতা, আপুনি চিন্তা নকৰিব, সেইবোৰত মই নাই।